বেছি সৰল সহজ হোৱাটোৰ পৰিণতি খুব ভয়ংকৰ। সেইখিনি সময়ত আমি ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল। ক'ভিড আহিল, সকলো বন্ধ। নিজৰ জীৱনকো বিপন্ন কৰি বাহিৰলৈ ওলাই খোৱা বস্তু যোগানৰ পৰা আদি কৰি সকলো বস্তু চিন্তাতে কৰিছিল। তেনেকৈ ভাল কৰি জীৱনত আমি ক'ভিডৰ এই লকডাউনৰ মাজতো বাছেৰে ঘূৰাই আনিছোঁ। সদায় জুবিন আমাৰ নিজৰ হৈ আছে। আৰু আমি কিবা এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিপক্ষে যদি কিবা ভাবিছে, সেই বস্তুবোৰ আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ চাপৰ্ট লাগিব, মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক। সি নহ'লে জীৱনলৈ তাৰ বহুত কিবা এটা বেলেগ ধৰণৰ কিবা থাকি যাব জীৱনত। মই মানে বুজাব পৰা নাই। আপোনালোকক অকল অনুৰোধ কৰিছোঁ, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে, সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক। সকলোকে অনুৰোধ জনাইছোঁ। যিকেইজন মানুহক আপোনালোকে নিজৰ বুলি ভাবি আছিল সেইকেইজন মানুহেই দাদাক শেষ কৰাৰ মূল ষড়যন্ত্ৰ ৰচিছে। এতিয়াতো লাহে লাহে গোটেইখিনি ওলাই আহিছে। অসম আৰক্ষী আৰু অসম চৰকাৰলৈ অশেষ ধন্যবাদ যে এই বস্তুটো চাই আছে।